মহাভাৰতৰ যুঁজত পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ বিশাল সৈন্যবাহিনীৰ বাবে ভোজনৰ ব্যৱস্থা কেনেদৰে সম্ভৱ হৈছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। মহাভাৰতৰ যুদ্ধ ভাই ভাইৰ মাজত হোৱা যুদ্ধ আছিল যদিও এই যুঁজত পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ ফালৰ পৰা সমস্ত ভাৰতবৰ্ষৰ সম্ৰাটসমূহে নিজৰ নিজৰ সৈন্যবাহিনী লৈ কুৰু আৰু পাণ্ডৱ যোনে যাক সমৰ্থন কৰে তাৰ পিনৰ পৰা যুদ্ধত অংশগ্ৰহণ কৰিছিল। আৰু দুয়ো পক্ষৰ মিলি সৰ্বমুঠ 50 লক্ষতকৈ অধিক সেনাই বা সৈন্যবাহিনী এই যুদ্ধত অংশগ্ৰহণ কৰিছিল। এতিয়া আমি কথা পাতিম কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে উপস্থিত হোৱা ইমানবোৰ সৈন্যৰ বাবে খাদ্য কোনে আৰু কেনেকৈ প্ৰস্তুত কৰিছিল আৰু এই খাদ্য কেনেদৰে প্ৰস্তুত হৈছিল। আৰু আপোনালোক জানি আচৰিত হ'ব বন্ধু বান্ধৱীসকল যে এই 18 দিনৰ যুদ্ধত প্ৰত্যেক দিনাই যিমান খাদ্য প্ৰস্তুত কৰা হৈছিল তাৰে এটা অন্নও পেলনি নগৈছিল। অৰ্থাৎ যিমান মানুহ আছিল সদায় সিমানে খানা বনিছিল আৰু সকলোৱে খানা গ্ৰহণ কৰাৰ পিছত বা খাদ্য গ্ৰহণ কৰাৰ পিছত এমুঠি অন্নও ৰৈ নগৈছিল বা বেছি নহৈছিল। কিন্তু যুদ্ধত সদায় দুয়ো পক্ষৰে সৈন্যৰ মৃত্যু ঘটিছিল মানে হাজাৰ হাজাৰ সৈন্যৰ মৃত্যু ঘটিছিল। এনেকুৱা বিধ্বংসক যুদ্ধ হৈছিল। তথাপিও কিন্তু কোনোদিনে ভোজন কম হোৱা নাছিল বা বেছিও হৈ ৰৈ যোৱা নাছিল। কিন্তু ই কেনেকৈ সম্ভৱ হৈ উঠিছিল? আচলতে মহাভাৰতৰ যুদ্ধৰ সন্মুখখনত যেতিয়া বিভিন্ন ৰাজ্যৰ ৰজাসমূহে নিজৰ নিজৰ সৈন্য সামন্ত সহিতে কৌৰৱ বা পাণ্ডৱ পক্ষত যোগদান কৰিছিল, সেই সময়তে দাক্ষিণাত্যৰ উৰুপ্পী ৰাজ্যৰ ৰজাও আহিছিল কুৰুক্ষেত্ৰলৈ যুদ্ধত যোগদানৰ উদ্দেশ্যে। যেতিয়া উৰুপী ৰাজ্যৰ সম্ৰাট কুৰুক্ষেত্ৰত উপস্থিত হৈছিল তেতিয়া দুয়ো পক্ষই তেওঁক নিজৰ নিজৰ পক্ষত ল'ব বিচাৰিছিল। কিন্তু উৰুপী সম্ৰাট দূৰদৰ্শী আছিল, গতিকে তেওঁ কোনোবা এটা পক্ষত যোগদান কৰাৰ আগতে পাণ্ডৱ শিবিৰত প্ৰৱেশ কৰি শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিছিল আৰু শ্ৰীকৃষ্ণৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰিছিল এই বুলি যে হে কেশৱ, এই ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হ'বলৈ মোৰ ইচ্ছা নাই। তেতিয়া কৃষ্ণই তেওঁৰ মনৰ অৱস্থা বুজি পাই তেখেতক সুধিছিল যে তেখেতৰ ইচ্ছাৰ কথা, তেখেতৰ কি ইচ্ছা। তেতিয়া তেওঁ কৈছিল, হে কৃষ্ণ, এই যুদ্ধত মই অস্ত্ৰ ধাৰণ নকৰোঁ তথা মোৰ সেনাবাহিনীও যুদ্ধৰ অৰ্থে নিয়োগ নকৰোঁ, কিন্তু মই এই যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰোঁ আৰু মই এই ধৰণে অংশগ্ৰহণ কৰিম যে মই মোৰ সমস্ত সৈন্য বাহিনী সহিতে এই যুদ্ধত দুয়ো পক্ষৰ যোদ্ধাসকলৰ নিমিত্তে ভোজন প্ৰস্তুত কৰিম। শ্ৰীকৃষ্ণ অত্যাধিক চতুৰ আছিল বুলি আমি সকলোৱে জানো আৰু শ্ৰীকৃষ্ণই এটা কথা ভালকৈ জানিছিল যে ইমান সেনাবাহিনীয়ে যুদ্ধ কৰাৰ পিছত তাতে এজন দক্ষ ৰান্ধনী বা দক্ষ কাৰিকৰৰ খুবেই প্ৰয়োজন হ'ব, যোনে সঠিকভাৱে খাদ্য সম্ভাৰ প্ৰস্তুত কৰি দিনটো যুদ্ধ কৰি ভাগৰুৱা সৈন্যসকলক খাদ্য যোগান ধৰিব পাৰিব আৰু এইটো দুয়ো পক্ষৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল। আৰু শ্ৰীকৃষ্ণই ভালদৰে জানিছিল যে 50 লক্ষৰো অধিক মানুহৰ খানা প্ৰস্তুত কৰাৰ যি কেপাচিটি বা যি ক্ষমতা সেই সময়ত অকল দুজন ব্যক্তিৰে আছিল। এক আছিল উৰুপী সম্ৰাট আৰু 2 নম্বৰ আছিল ভীমসেন বা বৃকোদৰ। এতিয়া ভীমসেনেতো যুদ্ধ পৰিত্যাগ নকৰিব, কাৰণ ভীমসেন আছিল যুদ্ধৰ মেইন কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি। কাৰণ কৌৰৱৰ আধা ভাতৃ বা কৌৰৱৰ যি 100 কৌৰৱৰ ভিতৰত বেছি সংখ্যক কৌৰৱকে ভীমসেনে বধ কৰিছিল। যিহেতু ভীমসেন যুদ্ধৰ সেইবাবে ভীমসেন আছিল মহাভাৰতৰ যুদ্ধৰ কেন্দ্ৰ। গতিকে ভীমসেনে কোনোমতে যুদ্ধ পৰিত্যাগ কৰিব নিবিচাৰিছিল বা যুদ্ধ পৰিত্যাগ কৰাৰ পক্ষত নাছিল আগৰে পৰাই। গতিকে ৰৈ গৈছিল অকল উৰুপী সম্ৰাট। তেতিয়া শ্ৰীকৃষ্ণই বুজিছিল যে যদি ভীমসেন বা বৃকোদৰে যদি খাদ্য সম্ভাৰ প্ৰস্তুত নকৰে তেতিয়াহ'লে এই খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ যোগ্যতা একমাত্ৰ এগৰাকী ব্যক্তিৰে আছে আৰু সেই ব্যক্তিগৰাকী হ'ল উৰুপী সম্ৰাট। গতিকে তেওঁ উৰুপী সম্ৰাটৰ এই কথাত মান্তি হৈ গৈছিল আৰু তেওঁ কৈছিল যে ঠিক আছে সম্ৰাট, তেতিয়াহ'লে আপুনি দুয়ো পক্ষৰ কাৰণে খাদ্য সম্ভাৰ প্ৰস্তুত কৰিব। আৰু সেইমতে দুয়ো পক্ষৰ কাৰণে খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছিল। আৰু 18 দিনৰ খাদ্য সম্ভাৰ যেতিয়াই প্ৰস্তুত কৰিছিল দুয়ো পক্ষৰ মাজত, আপোনালোকক মই আগতেও কৈছোঁ যে সেই কোনোদিনে না খাদ্য কাৰোবাৰ কাৰণে কমি গৈছিল, না খাদ্য একমুঠি অন্নও পেলনি গৈছিল বা অপচয় হৈছিল, তেনেকুৱা হোৱা নাছিল। এতিয়া ইয়াৰ আঁৰত যি ৰহস্য আছিল সেই ৰহস্যৰ বিষয়ে মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ।
যেতিয়া যুদ্ধত কৌৰৱৰ পতন হৈ পাণ্ডৱে পুনৰ ৰাজপাট লাভ কৰিছিল, তেতিয়া সম্ৰাট যুধিষ্ঠিৰে নিজৰ কৌতূহলৰ বশৱৰ্তী হৈ উৰুপি সম্ৰাটক সুধিছিল, হে ৰাজন, আপুনি যে যুদ্ধত ইমান দিনে যে খাদ্য সম্ভাৰ যোগান ধৰিলে তাৰ বাবে আমি অত্যন্ত আভাৰী বা অত্যন্ত ধন্যবাদ দিছোঁ আপোনাক। কিন্তু আপুনি এটা প্ৰশ্নৰ উত্তৰ দি আমাক কৃতাৰ্থ কৰক বা মোক কৃতাৰ্থ কৰক যে যুদ্ধত আপুনি যিমান দিন খাদ্য বনাইছিল, খাদ্য সম্ভাৰ না কোনোবা দিন কমি গৈছিল আৰু না কোনোবা দিন বাঢ়ি গৈছিল। ইয়াৰ আঁৰত কি ৰহস্য আছে ৰাজন, মোৰ আগত অনুগ্ৰহ কৰি ব্যক্ত কৰক। এই বুলি যুধিষ্ঠিৰে প্ৰশ্ন কৰিছিল উৰুপি সম্ৰাটক। তেতিয়া উৰুপি সম্ৰাটে যুধিষ্ঠিৰক কৈছিল, হে মহাৰাজ, আপুনি যে এই যুদ্ধত জয়লাভ কৰিলে ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে বা কোন বুলি ভাবে? তেতিয়া যুধিষ্ঠিৰে তেখেতক কৈছিল যে আমি এই যুদ্ধত জয়লাভ কৰাৰ মূল কাৰণ হ'ল ভগৱান শ্ৰীকৃষ্ণ। কাৰণ যদি শ্ৰীকৃষ্ণ নহ'লহেঁতেন তেতিয়াহ'লে কৌৰৱ পক্ষক পৰাস্ত কৰা আমাৰ পক্ষে কোনো পধ্যে সম্ভৱ নাছিল। এই কথা অকপটে স্বীকাৰ কৰিছিল মহাৰাজ যুধিষ্ঠিৰে। তেতিয়া উৰুপি সম্ৰাটে কৈছিল, হে ৰাজন, এই যুদ্ধত কিমান মানুহৰ খানা বনাব লাগিব, কিমান মানুহৰ খানা বনাব নালাগে, কিমান মানুহ যুদ্ধত পিছদিনা মৰিব বা পিছদিনা যুদ্ধত মৃত্যু ঘটিব কিমান সৈন্যৰ, সেই কথা মই আগতেই গম পাইছিলোঁ প্ৰভু শ্ৰীকৃষ্ণৰ কৃপাত। এই কথাৰ উত্তৰ শুনি, এনেকুৱা উত্তৰ শুনি মহাৰাজ যুধিষ্ঠিৰে তেখেতক পুনৰাই প্ৰশ্ন কৰিছিল, কিন্তু এইটো কেনেকৈ সম্ভৱ? শ্ৰীকৃষ্ণইতো আপোনাক তেনেকুৱা কোনো ধৰণৰ কথা কোৱা নাছিল। তেতিয়া উৰুপি সম্ৰাটে কৈছিল যে হে মহাৰাজ, যেতিয়া আপোনালোকৰ যুদ্ধ শেষ হয়, যুদ্ধ শেষ হোৱাৰ আগে আগে মই কি কৰোঁ, শ্ৰীকৃষ্ণৰ কোঠাত মুমফুলি থৈ দিওঁ। আৰু সেই মুমফুলি মই যিমান মুমফুলি থওঁ মই সদায় গন্তি কৰি বা হিচাপ কৰি মুমফুলি শ্ৰীকৃষ্ণৰ কোঠাত থওঁ। আৰু তাৰ পৰা শ্ৰীকৃষ্ণই ডেইলি যিমানটা মুমফুলি গ্ৰহণ কৰে, অৰ্থাৎ যিমান মুমফুলি তাৰ পৰা কমি যায়, সেই কমি যোৱা মুমফুলিক 1000 গুণ কৰি মই হিচাপ কৰোঁ। অৰ্থাৎ যদি 5টা মুমফুলি কমি গ'ল তেতিয়াহ'লে মই বুজি পাওঁ যে পিছদিনাখনৰ যুদ্ধত 5000 সৈন্যৰ মৃত্যু হ'ব। যদি 50টা মুমফুলি কমি গ'ল তেতিয়াহ'লে মই বুজি পাওঁ যে পিছদিনাখনৰ যি যুদ্ধ বা পিছদিনাখনৰ যি ৰণ, সেই ৰণত 50,000 সেনা বা 50,000 সৈন্যবাহিনীৰ মৃত্যুবৰণ কৰিব। আৰু সেইমতে মই মোৰ দৈনন্দিন যি খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰ সেই হিচাপতে প্ৰস্তুত কৰি আছিলোঁ। এই কথাৰ উত্তৰ শুনি যুধিষ্ঠিৰ অতি আচৰিত হৈছিল আৰু লগতে অতি সন্তুষ্ট হৈছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ক'লোঁ মহাভাৰতৰ যুঁজত ইমান সেনাবাহিনীৰ কাৰণে 50 লাখৰো অধিক সৈন্যবাহিনীৰ কাৰণে খাদ্য সম্ভাৰ কোনে কেনেদৰে প্ৰস্তুত কৰিছিল সেই বিষয়ে, আৰু সেই খাদ্য সম্ভাৰ যে কেতিয়াও যে অভাৱ হোৱা নাছিল খাদ্যৰ কোনোদিনে, আৰু কোনোদিনে খাদ্য অকণমান বেছিকৈ ৰৈও যোৱা নাছিল সেই কথা। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।